সাধনার তুলিকা তুমি তুলিকা 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 जवानी चंदा भी शर्माए मेरी चूनर उड़ उड़ जाए मेरी चूनर उड़ उड़ जाए चले जब ये फरमाई जिद में शहनाई मेरे लाल दिया सब पल सज दिया रह दिया हाय हाय लाइट करा दे मेरे काले बाहर दे सुनाया मैनू लहंगा लहंगा जा मर जानिया इन्ने पैसे दस ধন্যবাদ জ্ঞাপন কৰিলোঁ হাজতি এতিয়া আমাৰ এটা নাটক চাব মন গৈছে আমাৰ বিদ্যালয় শ্ৰৱণ কুমাৰ নাৰ্চাৰী কিন্তু ধুনীয়া নাটক এখন ৰচিছে জীৱন জিন্দাবাদ জীবন জিন্দাবাদ
सोने की गुठी गले में हार डालूंगी बावन गज का कमर पैर में टच चलूंगी बावन गज का कमर पैर में टच चलूंगी झुमके करना घेने लाने मोटा पैरना से कोका टिक्का लाल रंग का लाना घेना तागड़ी ते मुक्का छोटी नु बोले ढूंढे गेम हलूंगी बावन गज का कमर पैर में टच चलूंगी बावन गज का कमर पैर में टच चलूंगी मेरा पलंग में चोखे लाड़े चुंदड़ में सितारे मुकेश जाजी तेरी कलमियां लिखे गीत प्यारे होठों पे लाली आँखों काजल गालूंगी बावन गज का कमर पैर में टच चलूंगी তোলে মনত পৰি থাকে পুৰুত পুৰুত কিনো ৰহন ঘঁহি দিলি কলি যাতো তোৰে ছবি ভাহিছে মোৰ দুচকু ও দেহা তুৰু তুৰু ও দেহা তুৰু তুৰু আমার নাচনি নাচি আছে কঁকাল ধৰঙা এই কঁকাল ধৰঙা আমার নাচনি নাচি আছে কঁকাল ধৰঙা এই কঁকাল ধৰঙা
रानी चंदा भी शर्माए मेरी चोनर उड़ उड़ जाए मेरी चोनर उड़ उड़ जाए चली जब ये फुलवाई बजे बनी शहनाई तू ही मेरे सपनों का सजना मैंने थोड़ी है कनकाई अब तो आजा পজা গাঁৱৰে উমলা পজাৰে বৰ ঘৰ পুৰুষী গৈ চেনেহৰ চোতালত আইতা নবহে চেনেহৰ চোতালত ভালোবাসার টানে তুলে মনটা বুলাইছো পিরিতি শিখাইছো পাগল বানাইছো পিরিতি শিখাইছো পাগল বানাইছো বন্ধু তারা সাথ দিয়ে মায়া লাগাইছো বন্ধু তারা Hey ya,
আপুনি নাজানা দামী গাড়ী স্কুলত কিতাপ দিব নালাগে নহয় আৰু নাই মোৰ জানা তুমি কিয় এনেকৈ আছা আৰু কিয় ভাবৰিছা মানুহ বহুত আছিল কিন্তু সকলোৱে নিজৰ নিজৰ মোবাইল ফোনে ভিডিঅ' কৰাত ব্যস্ত আছিল সকলো ৰাইজে চাই আছে হেল্ল' হেল্ল' ফোন কৰিব লাগিব পানী পৰি যায় মোৰ খাচকে বাপৰে মই পানী দিব নোৱাৰো তই কি কৰিবি তেনেকৈ নক'ব বাইদেউ আপুনি যিহেতু ইয়াক হোটেলখনত ৰাখিছে স্কুল পঢ়োৱাটো আপোনাৰে দায়িত্ব টাইমমতে আপুনি পঢ়াব লাগে কথাটো এবাৰ ভাবি চাব বাইদেউ মই আহোঁ এই কোন জানে নাম না তো পঞ্চায়েত বলে মোৰ দায়িত্ব গ্রাহক হিসাবে বাচ্চাকে বাপে বাচ্চা সাথে মানে ও হয় নেকি ও তুমি দেখি তো বড় রহাল কাম কৰিব নেকি তোমাক কৰাব লাগে আৰু মই লগিনে মৰিব লাগে তোমালোকৰ কথা আপোনালোকে জানেনে শিক্ষাৰ অধিকাৰ আইন 2009 অনুযায়ী 14 বছৰৰ তলৰ শিশু বিদ্যালয় শিক্ষা বিনামূলীয়া অথচ বাধ্যতামূলক ভিতৰতে সোমাই বাহিৰত কি হৈছে গম পাওঁ নে নাপাওঁ স্কুল যাব নালাগে ঘৰৰ ভিতৰতে কি কৰিব লাগে কৰি থাক কি ধুনীয়া আছে মোক ফটো এখন দিল দে পিঠা হৈ যাব বাবা তোমালোকৰ ঘৰ ক'ত ন তোমালোকৰ ক্লাছত পঢ়া